Hello guys, welcome back to my channel Jyotika Vlogs. আৰু আজি মোৰ হবলগীয়া ঘৰখনৰ কাৰণে বহুত ডাঙৰ বহুত বিশেষ দিন এটা বাহিৰত চাওক পুৰা বৰষুণ ধাৰাসাৰ বৰষুণ কম আৰু যাব লাগিছিলে এতিয়া বৰষুণ দি আছে ঘৰত থাকিবৰ কাৰণে বহুত ধুনীয়া বতৰ কিন্তু যাব লাগিব তো চাই থাকক ভিডিঅ'টো কিয় যাওঁ আৰু কি সেই বিশেষ দিনটো আপোনালোকে জানিব লাগিলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব তো ভিডিঅ'টো চাই থাকক গম পাব অলপ দেৰিকৈ চাই থাকক গাইজ ভিডিঅ'টো গাইজ ৰেডি হৈ গ'লোঁ গাইজ ইয়াৰ পৰা ৰেডি হৈ কিনে গাড়ীত বহি লৈছোঁ এইফালে মা আৰু এইফালে হিৰক তো হিৰকৰ গাড়ীখনে লৈ গ'লোঁ বাইকত যোৱা কথা আছিলে কিন্তু বৰষুণ দিয়াৰ কাৰণে বাইকত যোৱা নহ'ল আৰু তো গাইজ আমি আহি পালোঁ নলবাৰী আৰু যাম চাওকচোন ইমান যাম পাইছোঁ নহয় এইফালে টাইমত যাই পাব লাগে বহুত গাইজ আমি আহি পালোঁ শৰাইঘাট হুন্দাই নলবাৰী আৰু আমি আহি পোৱালৈকে গোটেইখিনি হৈয়ে গৈছিলে কাম মাত্ৰ চাবি দিবৰ কাৰণে ৰখি আছিলে আৰু এয়া আছিলে বিশেষ দিনটো আমাৰ হ'বলগীয়া ঘৰখনৰ গাড়ী এখন লৈছে আৰু বহুত ভাল দিন এটা আমাৰ কাৰণে বহুত বিশেষ দিন হয় বহুত দিনৰ পৰা সপোন তেওঁ ভাবি আছিলে গাড়ী এখন ল'ম তো এয়া দেউতা মাৰ কাৰণে সেইটো সম্ভৱ হ'ল অনুপম থাকি কোনো নিয়ে আকৌ নামানকে দিব সদায় বেছিকে জ্বলি একদম একদম কম চিয়া দিব লাগে ভালে লাগছে তোমার কেন লাগছে নতুন গাড়িত বহি লৈছো আমি আৰু গাইজ এয়া হৈছে খাৰজা মন্দিৰ আপোনালোকে জানে কলেজ নলবাৰীত থকা খাৰজা মন্দিৰ আৰু এই খাৰজা মন্দিৰতে গাড়ীখন ফাৰ্ষ্ট পূজা কৰি ল'লোঁ এয়া পূজা কৰি আছে গাড়ীখনত আৰু গাইজ গাড়ীখন কেনেকুৱা লাগিছে জনাব দেই সকলোৱে কমেণ্ট কৰি আৰু লগতে মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব তো যেতিয়া আমি ঘৰলৈ যাওঁ আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে চাই কমেণ্ট কৰি দিব এটা আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ পেজটো ফ'ল' কৰি দিব তো আজিলৈ বাই বাই গাইজ নতুন এটা ভিডিঅ'ৰ লগত
আকৌ লগ পোৱাৰ আশাৰে বাই বাই।